গুড মৰ্ণিং বন্ধুসকল, কি খবৰ? সকলোৱে ভালে আছেনে? সকলোকে স্বাগতম জনালোঁ আমাৰ অন্য ভিডিঅ'লৈ। আৰু আমি এতিয়া শদিয়া আমাৰ ঘৰত আছোঁ। এইফালে আমাৰ পুজুকলি বেটি ফালে পূৰা কেমেৰাটো নালাগলে মূৰটো তলত যে। আৰু এতিয়া মই ভাত পানী বনাই আছোঁ, একদম চিম্পুল কৰি আজি বনাই আছোঁ। এয়া কোমোৰা গুলি বইল কৰি আছোঁ। কোমোৰা গুলি বইল একদম ধুনীয়াকৈ লচুন চচুন দি সৰু বিলাহী তাতে আলু দি দিছোঁ, তেনেকৈ ভাত খাম। এইখিনি মাছ মাংস বেছি খাই থাকিলে মানে অকণমান কিবা এটা বইল বনাই টেঙাৰ লগত জোল খালে ভাল লাগে। আৰু কেঁচা চানা তিয়াই থৈছোঁ, এইফালে আছেই আৰু কালি কিবা কিবিবিলাক বনাই থৈ দিয়া। ভাত পানী ভাতো হৈ গ'ল বনাই কিনি ধুনীয়াকৈ এতিয়া খাম। আৰু সেয়া বেটি কালি বাৰ্থডে বুলি সৰুকৈ মানে কেক চেক কাটি দিলোঁ। তাকে এতিয়া আমাৰ বাৰীখন চাবলৈ একদম ধুনীয়া হৈ গৈছে, আপোনালোকক অলপ পাছত দেখুৱাম বাৰু। আৰু ওচৰতে মামীহঁত আছে, মামা মাতিছিলোঁ। কালি মামীহঁতৰ ঘৰত নাছিলে, ৰাতি হ'ল বুলি নাহিলে। এতিয়া দুপৰীয়া ভাত সাজ খুৱাই দিম বুলি ভাবিছোঁ, তাৰ কাৰণে যা যোগাৰ কৰি আছোঁ। আৰু এতিয়া ৰাতিপুৱা ভাতখিনি খোৱাই নাই, খাম আকৌ দুবেলা আকৌ বনাবলৈ হ'বই। তাৰপিছতে সেয়া শুই উঠাও দেৰি অকণমান, চাই দিব আৰু ভিডিঅ'টো দেই। ভাত পানী খাই লওঁ। বিচনাৰ অৱস্থা নাই একদম। ঘৰলৈ নোযোৱা নি? কিয়? কালি যাবা? স্কুল খুলিব এতিয়া। উঠা উঠ গেদেপি, উঠা। নোযোৱা ঘৰলৈ? মোবাইলকে চাই থাক আকৌ, মোবাইলকে চাই থাক। পাপা মোবাইল হ'লে কি হ'ব? কেলৈ চাব লাগে পাপা মোবাইল? বিচনাখন ঠিক কৰা নাই দে, নাই এতিয়া আহিব নহয়। অঁ জলদি। বাৰ্থডেত মাতিছিলোঁ মামা মামী, কিন্তু মামা মামী ছোৱালীজনী মানে পৰীক্ষা দিবলৈ গৈছিলে যোৰহাটত, সেইটো কাৰণে ৰাতি হৈ গ'ল, আহিবলৈ নাপালে। আৰু সেইটো কাৰণে আজি দিনতে দুপৰীয়া ভাত সাজ খাবলৈ মাতিছোঁ। এইফালে মাছ ফ্ৰাই কৰি আছোঁ, আৰু লগতে এইফালে মাছ বইলো বনাই দিলোঁ। মামী বইল খাই ভাল পায়, এনেকৈ বনাই দিলে। সেইটো কাৰণে আৰু গৰমো পৰিছে যে, সেইকাৰণে কিমাননো মাছ মাংস তেল দি খাই থাকিম ন, সেইটো কাৰণে মানে বইল বনাই দিছোঁ। আৰু বিলাহীটো পুৰি দিছোঁ, লচুন আদা সকলোবোৰ পুৰি দিছোঁ, লগতে কোমোৰা ঠাৰি মানে কোমলীয়া কোমোৰা পাতবোৰ দি দিছোঁ। এনেকৈ আপোনালোকে বনাই খাইছেনে? খুব ভাল লাগে। আৰু এয়া চাওক প্ৰায় হৈ গ'ল, জালুক দিছোঁ, বছ ইমানেই আৰু একো দিয়া নাই তাতে। ইফালে এয়া বেটীৰ লগৰকেইজনী পালেহি স্কুলৰ ভিতৰত বাহিৰে মুনু, জ্যোতি, চানিয়া, আৰু তাৰ নাম কি নাম আছিলে? বাৰ্বি। আছা খাই আছা আকৌ। এইফালে পৰা এই মামীহঁত আহি পালেহি, সেইফালে মামী আহি আছে। ভাত পানী খাই বৈ আজৰি হ'লোঁ, মামীহঁতকো ধুনীয়াকৈ ভাত পানী খুৱাই পঠালোঁ। আৰু এতিয়া আমি ৰয়িঙলৈ যাবলৈ ওলাইছোঁ। পূৰা বেগ চেগ গাড়ী ভৰাই আছোঁগৈ, কাপোৰ কানি ভৰাই মেলি। এতিয়া এনেকুৱা কাপোৰ কানিখিনি ভৰাই থাকোঁতে এনেকুৱা বৰষুণ এজাক আহি গ'ল, আৰু ৰখি গ'লোঁ মানে। একদম বতৰটো বহুত ডাৱৰীয়া কৰি দিলে, বৰষুণ দি আমাৰ বাৰান্দা দেখিছে পূৰা পানী কৰি দিলে। আৰু এতিয়া যাওঁ, মায়ে থাকিব ইয়াতে অকলে, আৰু আমি এতিয়া যাওঁ আৰু এদিনৰ কাৰণে আলহী হ'ব লাগিব এতিয়া। তাৰপিছতে এতিয়া শদিয়া ঘৰখন বাই বাই টাটা, আৰু আমিও যাওঁ, পটাপট ৰেডি হৈ যাওঁ।